বহুত শিক্ষাৰ্থীয়ে ডিগ্ৰী আহৰণ কৰাৰ এখন মঞ্চৰূপে ব্যৱহাৰ কৰে। আমি বুজি পোৱা উচিত যে ডিগ্ৰী আহৰণে আমাক শিক্ষিত কৰিব, কিন্তু আমাক জ্ঞান আৰু প্ৰজ্ঞাৰ পূজাৰী কৰি গঢ়ি নোতোলে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, অধ্যাপক অধ্যাপিকাৰ দৃষ্টিভংগী আৰু লক্ষ্য শিক্ষাৰ পৰিৱৰ্তে জ্ঞান আৰু সাধনাত ব্ৰতী এচাম বিদ্যাৰ্থী, এচাম তপস্বী আমি কি ধৰণে নিৰ্মাণ কৰিব পাৰোঁ। বহু সময়ত আমি দেখা পাওঁ যে মুক্ত বিশ্ববিদ্যালয়সমূহত ডিগ্ৰী ল'বৰ কাৰণে বহুত ডাঙৰ এটা ভিৰ লাগে। হাজাৰ হাজাৰ যুৱক যুৱতীয়ে ডিগ্ৰী লাভ কৰে, কিন্তু ব্যৱহাৰিক সমাজখনত যেতিয়া তেওঁলোক আহে, সমাজখনলৈ তেওঁলোকে আগবঢ়োৱা অৱদান আন বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ তুলনাত যথেষ্ট কম দেখা পোৱা যায়। তাৰ মূল কাৰণ মুক্ত বিশ্ববিদ্যালয়সমূহক সমৰ্থন কৰিবলৈ গঢ়ি তোলা কেম্পাছসমূহত আমি কি ধৰণে শিক্ষা বা জ্ঞান আমি আগবঢ়াম, কেৰিকুলাম আৰু কেৰিকুলামক প্ৰয়োগ কৰিব পৰাকৈ সুন্দৰ পাঠ্যপুথিৰ নিৰ্মাণ। যদি আমাৰ টেক্সটবুক আৰু পাঠ্যপুথি নিৰ্মাণত আমি যথেষ্ট সময় খৰচ কৰোঁ আৰু পাঠ্যপুথিসমূহ যদি এটা বিশেষ মানদণ্ডৰ হয়, তেতিয়া মুক্ত বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা শিক্ষাৰ্থীসকলেও আন বিশ্ববিদ্যালয়ৰ দৰেই তেওঁলোকেও সমাজলৈ গৌৰৱপূৰ্ণ বৰঙণি আগবঢ়াব পাৰিব। আমাৰ দেশত মুক্ত আৰু দূৰৱৰ্তী শিক্ষাই সমাজৰ সৰ্বস্তৰলৈ শিক্ষাৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভৌগোলিক আৰু আৰ্থ-সামাজিক প্ৰতিবন্ধকতা আঁতৰাই শিক্ষাৰ গণতান্ত্ৰিকৰণ, ডেম'ক্ৰেটাইজেশ্যন অফ এডুকেশ্যনত মুক্ত আৰু দূৰৱৰ্তী বিশ্ববিদ্যালয়সমূহে বিশেষ ভূমিকা পালন কৰে। আজি এজন ব্যক্তিৰ জীৱনৰ যিকোনো পৰ্যায়তে শিক্ষা গ্ৰহণ সম্ভৱ হৈ পৰাৰ অন্তৰালত আছে মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ যিটো কনচেপ্ট, সেই কনচেপ্টৰ বিকাশ। বিভিন্ন খণ্ডৰ পেছাদাৰী লোকৰ চাহিদা এনে শিক্ষা ব্যৱস্থাই পূৰণ কৰিছে। উদ্যোগ খণ্ডৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি বিশেষ পাঠ্যক্ৰম আগবঢ়াই প্ৰত্যক্ষভাৱে দক্ষ কৰ্মশক্তিৰ বিকাশতো মুক্ত আৰু দূৰৱৰ্তী শিক্ষাই অৰিহণা যোগাইছে। অনলাইন প্লেটফৰ্ম, ভাৰ্চুৱেল শ্ৰেণীকোঠা আৰু মাল্টিমিডিয়াৰ দৰে আধুনিক প্ৰযুক্তিয়ে মুক্ত আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰি তুলিছে। প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সুবিধাজনক স্থানতে থাকি দূৰৱৰ্তী অধ্যয়ন, বক্তৃতা আৰু আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব পৰাটো আজি সহজসাধ্য হৈ পৰিছে। বিশ্ববিদ্যালয়খনৰ সফলতা আমি কিমান টেকনলজিৰ ওপৰত নিৰ্ভৰ কৰিছোঁ তাৰো ওপৰতেই ডিপেণ্ড কৰে। আমাৰ এটা সুস্থ পাঠ্যক্ৰমৰ লগতে এই বিশ্ববিদ্যালয়ত যদি টেকনলজি আমি সুন্দৰ কৰি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ শিক্ষাৰ্থীসকলৰ মাজত সুন্দৰভাৱে সোমাই যাব পাৰোঁ। মই মোৰ ব্যক্তিগত জীৱনৰ এটা উদাহৰণ দিছোঁ। মই ভাৰতৰ বুৰঞ্জীৰ ছাত্ৰ নহয়, ৰাজনীতি বিজ্ঞান মই ছাত্ৰ আছিলোঁ আৰু ৰাজনীতি বিজ্ঞানতে মই স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলোঁ। কিন্তু প্ৰাচীন ভাৰতীয় বুৰঞ্জীৰ প্ৰতি মোৰ এক দুৰ্বলতা আছিল। কিতাপ পঢ়া, কাৰোবাৰ লগত অধ্যয়ন কৰাৰ ব্যস্ততা বা ব্যস্ত কৰ্মজীৱনে তাক সমৰ্থন নকৰে কাৰণে IAS একাডেমি আৰু বিভিন্ন IAS পৰীক্ষা, কম্পিটিটিভ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে বিভিন্ন ট'ৰত বা বিভিন্ন ভ্ৰমণত যাওঁতে পোৱা সময়খিনিত পঢ়াৰ মই সুযোগ গ্ৰহণ কৰিছিলোঁ আৰু
ভাৰতৰ বুৰঞ্জীৰ আজি এগৰাকী মই ছাত্ৰ বুলি ক'বলৈ গৌৰৱ অনুভৱ কৰোঁ যে আৰু এই গোটেইটো টেকন'লজিৰ কাৰণে মই মোৰ জীৱনত সমাহিত কৰিব পাৰিছিলোঁ। কিন্তু যেতিয়া ক্লাছবিলাক ডাল হয়, যেতিয়া মই এটা এটাকৈ ছুইচ অভাৰ কৰোঁ, তেতিয়া বজাৰতো বহুত অনলাইন পাঠ্যক্ৰম পোৱা যায়, বহুত ভাল লেকচাৰ পোৱা যায়। কিন্তু তাৰ ভিতৰত ভাল লেকচাৰ কিন্তু এতিয়াও যথেষ্ট কম। পাঠ্যক্ৰমৰ ভিতৰত সোমাই যাব পৰা, যাক ইনস্পায়াৰ কৰে বাৰে বাৰে শুনিবৰ বাবে, এতিয়াও বহুত তাত এটা ডাঙৰ গেপ আছে। অসমীয়া ভাষাটো তাৰ এটা বহুত ডাঙৰ গেপ আছে। অসমৰ যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্চটোক বাদ দি আন কিবা এটা পঢ়িব খোজে, ইংৰাজী আৰু হিন্দীত যিমানখিনি মেটেৰিয়েল ভাৰ্চুৱেল মিডিয়াত উপলব্ধ হৈ আছে, তাৰ তুলনাত অসমৰ মেটেৰিয়েল একেবাৰে উপলব্ধ নাই বুলি ক'লেও বেছি কোৱা নহ'ব বুলি মই ভাবোঁ। এই বিশ্ববিদ্যালয়খনে আৰু এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। অসমৰ বুৰঞ্জী আদিৰ বিষয়ে ভাৰতৰ বিশাল সভ্যতাক বা ভাৰতৰ আন দেশৰ লোক বা ভাৰতৰ আন ৰাজ্যৰ লোকসকলক জনাবৰ কাৰণে আমি অসমৰ বহুত থলুৱা কণ্টেণ্ট আমি লেকচাৰৰ জৰিয়তে, সুন্দৰ প্ৰডাকশ্যনৰ জৰিয়তে হিন্দী আৰু ইংৰাজী ভাষাত আমি ভাৰতৰ অন্যান্য ৰাজ্যসমূহক আমি জনাব পাৰোঁ। আজি যদি আমি বহু সময়ত অসমৰ বিভিন্ন বুৰঞ্জীৰ কথা ভাৰতৰ মানুহক জনাব খোজোঁ, আজিও তাৰ মেটেৰিয়েল আমাৰ ভাৰ্চুৱেল স্পেচত উপলব্ধ নাই। আজি কোনোবা এজন ছাত্ৰই যদি পৃথুৰ বিষয়ে জানিব খোজে, হিন্দী আৰু ইংৰাজীত তাৰ মেটেৰিয়েল উপলব্ধ নাই। মই ভাবোঁ এই মুক্ত বিশ্ববিদ্যালয়খনে বিদ্যাৰ্থী আৰু শিক্ষাৰ্থীসকলক জ্ঞান আৰু প্ৰজ্ঞাৰে আলোড়িত কৰাৰ সমান্তৰালভাৱে আমাৰ জাতীয় জীৱনৰ যি এক অভাৱ আছে ভাৰ্চুৱেল স্পেচত, তাক পূৰণ কৰাৰ বাবেও যথেষ্ট প্ৰেৰণামূলক দায়িত্ব গ্ৰহণ কৰিব পাৰে। মই আশা কৰোঁ এই বিষয়ে আমাৰ অধ্যাপক অধ্যাপিকাসকলে নিশ্চয় অনাগত দিনত বিবেচনা কৰিব। কৃষ্ণকান্ত সন্দিকৈ